স্বাগতম জনাইছোঁ অন্যটি ভিডিঅ'ৰ মাজলৈ। আজি মই আহি উপস্থিত হৈছোঁ তিনিচুকীয়া জিলাৰ বৰগুৰিত আৰু আপোনালোকে দেখিছে এখন পোষ্টাৰ সোণালী পাম বৰগুৰি তিনিচুকীয়া। ইয়াত হাঁহ কুকুৰা আৰু আধুনিক পদ্ধতিৰে মৎস্য পালন কৰা হয়। এতিয়া আপোনালোকৰ ভিতৰৰ দৃশ্য দেখুৱাম কেনেদৰে দুগৰাকী মহিলাই এই পামখন কৰি আছে। আপোনালোকৰ সমগ্ৰ দৃশ্য দেখুৱাম আৰু বাইদেউ দুগৰাকীৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম। তেখেতলোকৰ পৰা কিছু তথ্য জানিবলৈ চেষ্টা কৰিম। আহক আমি ভিতৰলৈ সোমাই যাওঁ। এই আমাৰ লগত দুগৰাকী বাইদেউ আছে। বাইদেউৰ দুগৰাকীৰ সৈতে প্ৰথমতে পৰিচয়টো হৈ লওঁচোন। আহক বাইদেউ আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী সংগীতা মৰাণ। মোৰ ঘৰ বজালতলি গাঁও। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম হিমাৰেখা বৰুৱা আৰু মই বৰগুৰি কৰ্টিনিয়ালিৰ বাসিন্দা। আপোনালোকে এই পদ্ধতিৰ বিষয়ে অলপ কওকচোন, কেনেদৰে কৰি আছে এই বায়োফ্লক ফিছ ফাৰ্মিংটো? এতিয়া বিভিন্নজনে অসমৰ চুকে কোণে বিভিন্নজনে কৰি আছে আৰু আমিও চেষ্টা এটা কৰিছোঁ কৰিবলৈ আৰু এতিয়ালৈকে আমি ভালেখিনি আগুৱাই আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও আশীৰ্বাদ কৰিব সকলোৱে যেন আৰু আগুৱাই যাওঁ। এই পদ্ধতিৰ বিষয়ে আপোনালোকে কেনেদৰে শিকিলে বা এইটো কৰিবৰ কাৰণে আপোনালোকে ক'ত প্ৰশিক্ষণ লৈছিলে? আচলতে মোৰ হাজবেণ্ড মনোৰঞ্জন বৰুৱাদেৱে তেখেতে 2019 চনত কৰিছিলে। তাৰপিছত তেওঁৰ পৰাই আমি গাইডেঞ্চ ল'লোঁ। আচলতে বাইদেউ বিশেষকৈ বাইদেউ আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেখেতক এটা টেংকৰ বাবে সাহাৰ্য দিয়া হৈছিলে আৰু এটা টেংক আমি দুয়ো বাই ভনী মিলি কৰিছোঁ। বিশেষকৈ আমি হাউচ ৱাইফ হয়, গতিকে এনেই বহি থকাতকৈ আমাৰ এটা ইনকম চ'ৰ্চ হ'ব বুলিয়ে আমি দুয়ো চিন্তা কৰি এনেধৰণে আমি আগুৱাই আহিছোঁ আৰু তেখেতৰ গাইডেঞ্চ আৰু বিভিন্নজনৰ ইউটিউবত চায়ো থাকোঁ। আকৌ আৰু শিকাৰ পিছত ইমান কঠিন নহয় এই বিষয়ে, খালি প্ৰথম শিকিব লাগিব। শিকি ল'লে আপুনি কৰাত সুবিধা হয়। বাইদেউ কওকচোন, আপোনাৰ এটা টেংকিত কিমান ধৰক মাছ ধৰে? এতিয়া পানী কিমান লিটাৰ আছে? 10,000 লিটাৰ। তাৰপিছত মাছ আমাৰ 4,600 মেলিছোঁ এটাত। মাছ থাকিবৰ কাৰণে পানীখিনি কেনেদৰে উপযোগী কৰি ৰাখিব লাগে সেই বিষয়ে অলপ কওকচোন। আচলতে প্ৰথম আমি ৱাটাৰ প্ৰিপেৰেশ্যন কৰিব লাগিব, ঠিক আছে? তো ৱাটাৰ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে প্ৰথম 10,000 লিটাৰত আপোনাৰ 10 কেজি নিমখ আহিব, আধা কেজি চূণ আহিব, 1 কেজি গুড় আহিব আৰু আধা কেজি আপোনাৰ প্ৰবায়টিক আহিব। তাৰপিছত চূণটো pH-টো কণ্ট্ৰলৰ কাৰণে দিয়া হয়, নিমখটো আপোনাৰ এইবোৰ চেনিটাইজাৰৰ কাৰণে দিয়া হয় আৰু গুড় তাৰ সেইবাবে এমনিয়া কণ্ট্ৰলৰ বাবে আৰু প্ৰবায়টিকটো একচুৱেলি বায়োফ্লক টোৰ বাবে প্ৰবায়টিক ব্যৱহাৰ কৰা হয়। প্ৰবায়টিক পাউডাৰ ফৰ্মত থাকে আৰু পানী দিয়াৰ পিছত এই ফ্লক আকাৰে মানে ডাঙৰ হয় আৰু পিছত মাছে খাদ্য হিচাপে এটা গ্ৰহণ কৰে আৰু মাছে যেতিয়া টয়লেট কৰে তাৰপিছতে এমনিয়া কণ্ট্ৰলৰ বাবে সেই প্ৰবায়টিকে আকৌ আপোনাৰ ইয়াৰ যিখিনি মল ইয়াতে ভক্ষণ কৰে, মানে তেনেদৰে এটা চাৰ্কুলত চলি থাকে। তো প্ৰথম ৱাটাৰ প্ৰিপেৰেশ্যন এইটো হ'ল। তাৰপাছত আমি মাছ মেলিম। মাছ মেলোঁতে আমি প্ৰথম পোনাখিনি হোৱাৰ পিছত চেনিটাইজ কৰিব লাগিব। পটাছ পানী অকণমান অলপ সময়ৰ কাৰণে, অলপ ছেকেণ্ডৰ কাৰণে পানীত ডুবাই ফ্ৰেছ পানীত আকৌ ডুবাই আমি ইয়াত মেলি দিলোঁ। তাৰপাছত আমাৰ দানা আহিব। তো দানাৰ লগত আমি এটা FCO বনাওঁ। FCOটোত আপোনাৰ পিঠাগুড়ি গুড় 400 গ্ৰাম, পিঠাগুড়ি 400 গ্ৰাম আৰু আপোনাৰ প্ৰবায়টিকটো 40 গ্ৰাম দি আমি 15 লিটাৰ পানীত এৰাতিৰ বাবে আমি ৰাখি দিওঁ। তাৰপাছত সেইটো যেতিয়া বনি যায়, এটা সাজৰ যিটো মানে এটা সাজটোৱে ধৰক আৰু তাৰপাছত আমি দানাৰ লগত সেই FCOটো আমি বনাই আমি মিহলাই দিওঁ যাতে আমাৰ এমনিয়াটো কণ্ট্ৰল হয়। এমনিয়া টেষ্ট কৰিবৰ কাৰণে ইয়াৰ পৰা 5 টোপালকৈ দিম। এমনিয়া টেষ্ট এইটো নাম্বাৰ 2। আপোনালোকে দেখিছে এইটো 3টা আছে ইয়াত। এই 3টা 5 টোপালকৈ দিব লাগে নহয়? হয় হয়, ইয়াত এটা কাৰ্ড আছে। কাৰ্ডৰ 0.25 আছে। এমনিয়াটো বেছি হৈ গ'লে কি কৰিব লাগে? এমনিয়া বেছি হ'লে আমি পানীটো উলিয়াই দিওঁ, উলিয়াই পেলাই ফ্ৰেছ পানী অলপ ভৰাওঁ, তাৰপিছত গুড় আধা কেজিমান তাক মিহলাই দিওঁ
আৰু আপুনি যদি প্ৰপাৰ প্ৰচিডিউৰটো ফ'ল' কৰে এমনিয়া নিশ্চয় সুন্দৰকৈ কণ্ট্ৰল থাকে এমনিয়া একচুৱেলি দানাৰ পৰা বেছি বাঢ়ে ভাল দানা ব্যৱহাৰ কৰিব লাগে সেইকাৰণে কিমান সময় মই এইটো জুখি থাকিব লাগে আমি মৰ্ণিং এবাৰ কৰোঁ আকৌ ইভিনিং এবাৰ কৰোঁ 2 টাইম কৰোঁ কেতিয়াবা 1 টাইমে কৰা হয় প্ৰথম আমি কাৱৈ মাছটোৱে কৰিছোঁ আৰু শিঙি মাছ যদি পোৱা মানে প্ৰথমবাৰ ভবা নাই ছেকেণ্ড টাইম নিশ্চয় ন বাইদেউ আমি ভাবিম আৰু এতিয়া আপোনালোকে যিসকলে এতিয়া নতুনকৈ কৰিব বিচাৰে আগ্ৰহীসকলক আপোনাক কি আহ্বান জনাব আগ্ৰহীসকলক এটাই কথা আহ্বান জনাম মহিলাসকলক বিশেষকৈ সফলতাৰ কাৰণে প্ৰথম কষ্ট লাগিব ত্যাগ লাগিব আৰু মানে কামটোৰ প্ৰতি নিষ্ঠা থাকিব লাগিব এইটো নহয় যে আপুনি শিকি আহিলে কৰিলে আৰু এৰি দিলে এইটো নহ'ব কণ্টিনিউ আপুনি কৰি যাব লাগিব আৰু মাৰ্কেটখন বহুত জৰুৰী আমাৰ ওচৰ চুবুৰীয়াও তেনেধৰণে সহায় কৰিলে ভাল ধৰক যদি আপোনালোকে জানে বায়'ফ্লক এটা মানে ফ্ৰেছ পানীত কৰা মাছ তো গতিকে আপোনালোকে যদি কেতিয়াবা ফ্ৰেছ পানীৰ মাছ খাওঁ বুলি যদি আগবাঢ়ি আহে আপোনালোকে খায় তেতিয়াহ'লে আমাৰো ভাল হয় মানে সকলোৱে সহায় সহযোগিতা লাগিব কাৰণ মহিলাসকল আমি জানেই ঘৰত বিশেষভাৱে ব্যস্ত থাকোঁ গতিকে যদি আমি মহিলাসকল আগবাঢ়ি আহিছোঁ বুলি যদি আপোনালোকেও সহায় সহযোগিতা আগবঢ়ায় তেনেহ'লে আমাক দেখি আৰু মহিলা আগবাঢ়ি আৰু মই বিচাৰোঁ মহিলাসকল আগবাঢ়ি আহক নিজে স্বাৱলম্বী হওক নিজৰ লগতে নিজৰ ঘৰখন আৰ্থিকভাৱে টনকিয়াল হোৱাত সহায় কৰোঁ ইমানেই ক'লোঁ বিক্ৰী কৰিলে বজাৰত কিমান টকামানকৈ পোৱাৰ আশা কৰিছে বা এতিয়া বৰ্তমান মাৰ্কেটত কেইটকা কেজি হৈছে কাৱৈ মাছৰ অকণমান ক'ব নেকি 400 মানকৈ হ'ব বুলি ভাবিছোঁ আৰু তেনেকৈ তাৰপিছত গুৱাহাটীৰ পৰাও তেওঁলোক আহিছে গুৱাহাটীলৈ যদি পঠিয়ায় মাছটো আপোনালোকে তাত মানে কমেও 800-900 টকা হেৰি কেজি পাব বুলি কৈ গৈছে গুৱাহাটী ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা আহিছিল ব্লকৰ পৰাও আহিছিল তেখেতলোকে তেনেকৈ কৈ গৈছে আৰু আপোনালোকে এতিয়া এটা টেংকৰ পৰা কিমান মাছ উৎপাদন পাম বুলি ভাবিছে ভাবিছোঁ কমকৈ 3 কুইণ্টেলৰ মান পাম বুলি ভাবিছোঁ আৰু বেছি হয় যদিও নাজানো এতিয়া আমি দানা খুৱাইছোঁ তাৰ ওপৰতে এনেকুৱা এটা ছেটআপ বঢ়াবৰ কাৰণে কাক যোগাযোগ কৰিব পাৰিব বা আপোনালোকক কোনে সহায় কৰিছিলে এই কামখিনিৰ ক্ষেত্ৰত আমাক মানে সহায় কৰিছিলে মোৰ ভণ্টিৰ হাজবেণ্ড মনোৰঞ্জন বৰুৱাই ল'ৰা এটা পঠাই দিছিলে সি আহি পেলাই গোটেই ছেটআপটো মানে ফিটিং কৰি গৈছিলে যি সামগ্ৰীৰ প্ৰয়োজন হয় সকলোবিলাক যোগান ধৰিছে হয় মানে কি ইয়াত মাছে হাগেতো এইবিলাক সেই লেতেৰাবোৰ উলিয়াই দিব লগা হয় কাৰণ নহ'লে তাত এমনিয়া হ'ব আৰু পানীটো হেৰি হয় গোন্ধ ওলায় সেইটো কাৰণে আমি এয়াৰ মানে পাইপ দি পেলাই গুবিলাক উলিয়াই দিওঁ এতিয়া মাছ এটা বেচ উলিয়াই দিবৰ কাৰণে কিমান দিন সময়ৰ প্ৰয়োজন হয় প্ৰায় 4 মাহ লাগে হয় আপোনালোকে বাইদেউসকলে জনাইছে তেখেতলোকে আজি অলপ দিনৰ আগতে পানী খালী কৰিছিলে পানী চেঞ্জ কৰিবৰ কাৰণে তেতিয়া মাছ কিমান ডাঙৰ হৈছিলে সেই মুহূৰ্তৰ দৃশ্য অলপ ধৰি ৰাখিছে আপোনালোকৰ এডিটিঙৰ জৰিয়তে দেখুৱাইছোঁ আপোনালোকক ফ্লগ বনাবৰ কাৰণে এয়া প্ৰবায়'টিক ব্যৱহাৰ কৰিছোঁ মেটেল বায়' চায়েন্সৰ খুব বঢ়িয়া ফ্লগ দিয়ে আৰু এয়া মেটা জেল এইচ গ্ৰ'থ প্ৰমোটাৰ আৰু ভিটামিন হয় এইটো আপোনাৰ 1 লিটাৰ 369 ধুনীয়া ইয়াৰ গ্ৰ'থ দিছে আমাৰ এতিয়া আপোনালোকে দেখিব যে 2.5 মাহত আমাৰ ধুনীয়া গ্ৰ'থ হৈছে লিকুইড এইটোতো পাউডাৰ হয় এইখিনি আৰু ইয়াৰ লিকুইড আমি দানাৰ লগত মিক্স কৰি দিয়া হয় এক ঢাকন আমি যেতিয়া দানাৰ মৰ্ণিং দিওঁ তেতিয়া আপোনাৰ এক ঢাকন আৰু দুইটা ইয়াৰ কাৰণে টেংকৰ কাৰণে দিয়া হয় আৰু এটা এইটো হ'ল মেটাব্ৰ চেনিটাইজাৰ হয় যেতিয়া বেমাৰ আজাৰৰ লাগে মানে আমাৰ ফাংগাছ বহুত হয় এটা মানে যেতিয়া পইনত হ'বলৈ যায় মাছটো তেতিয়া ফাংগাছ এটা আহে এই ফাংগাছবোৰ দূৰ কৰিবৰ কাৰণে একচুৱেলি এই বস্তুবোৰ চেনিটাইজাৰটো ব্যৱহাৰ কৰা হয় চেনিটাইজাৰটো আপোনাৰ সেই পানীতে মিহলি কৰি দিয়া হয় এক ঢাকন আচলতে নিমখৰো বহুত ইয়াত চেনিটাইজাৰৰ কাম কৰে কিন্তু তথাপিও যেতিয়া আমাৰ ফাংগাছ লাগি যায় তেতিয়া আমি ইয়াক ব্যৱহাৰ কৰোঁ আৰু এটা আছে আপোনাৰ লিভাৰৰ কাৰণে আছে মেটা লিভ এয়া এইটো 1 কেজি হয় মেটা লিভ এই লিভাৰৰ কাৰণে কাৰণ মাছে যেতিয়া মানে গেছ যেতিয়া হয় পেটটো ফুলি যায় সেইটো এটা বহুত ডাঙৰ সমস্যা বায়'ফ্লকৰ টেংকৰ মাছৰ কাৰণে চবৰ পুখুৰীটো হয় এইটো সমস্যা তো এই মানে এইটো ভিটামিন মেডিচিনটো দিয়া হয় আমি প্ৰায় সপ্তাহত এবাৰ দিওঁ সদায় নহয় কাৰণ আমাৰ মাছ যথেষ্ট হেল্ডি ইয়াত দিয়া হয় এইবোৰ বাইদেউৰ কুকুৰা পালনৰ দৃশ্য অলপ চাই লওঁ কেনেদৰে কৰি আছে বাইদেউ কিমান দিন হ'ল আপুনি কুকুৰা পালন কৰা প্ৰায় মোৰ এতিয়া 6 মাহ হৈ গ'ল কি জাতৰ মুৰ্গী আছে চব লোকেল বেলেগ জাতৰ নাই লোকেলে মই মানে ইনকুবেটৰত পোৱালি উলিয়াই পেলাই মানে ডাঙৰ কৰিছোঁ আপুনি কণী কিনি আনিছিলে কণী কিনা নহয় মোৰ ঘৰৰে হয় ঘৰৰে পোৱালি মানে 10জনীমান মুৰ্গী আছিলে তাৰে ডেইলি কণী পাৰে 10টাকৈ তাৰপিছত মই ইনকুবেটৰত উলিয়াই পোৱালি ইমানখিনি কৰিলোঁ এতিয়া দানা মই ভাত ধান তুঁহ আৰু এতিয়া কণী পাৰিবলৈ হেৰি হৈছেতো সেইটো কাৰণে অলপ মই হেৰি দিছোঁ লেয়াৰ দানাটো অলপ মিক্স কৰি দিছোঁ
বিশেষকৈ মই ঘৰুৱা দানাটোৱে দিওঁ বেছি, ভাত ধান সেইবিলাক দিওঁ, তেনেকৈ দিওঁ। 24 ঘণ্টা এনেকৈ আবদ্ধ কৰি ৰাখে? খুব বেছি গৰম হ'লে মই এতিয়া 1 ঘণ্টা 2 ঘণ্টামান মেলি দিওঁ দুপৰীয়া সময়ত, খুব বেছি গৰম হ'লে, নহ'লে আৰু এনেকৈ আবদ্ধ কৰি ৰাখোঁ। হাঁহ পালনৰ বিষয়ে অলপ কওকচোন, হাঁহ কিমানটা পালন কৰি আছে আৰু হাঁহ মোৰ পালন কৰি আছে? হাঁহ লোকেলে হয়, চব লোকেলে আছে। হাঁহ 60-70টামান আছে, আৰু যোৱাকালি ওলাইছে 19টা পোৱালি, আকৌ ইনকুবেটৰতে উলিয়াইছোঁ। সেই পোৱালিকেইটা আপুনি নিজৰ কাৰণে ৰাখিব নে বিক্ৰী কৰিব? নিজৰ কাৰণে ৰাখিম, তেনেকৈ হেৰি কৰি আছোঁ। আৰু আপুনি এই বেমাৰ আজাৰবিলাকৰ কাৰণে কিবা প্ৰতিষেধক ব্যৱহাৰ কৰিছে নেকি? বিশেষ তেনেকৈ মই দিয়া নাই বৰ্তমান, তাকে ডক্টৰৰ লগত কথা পাতিছিলোঁ, তেখেতলোকে ক'লে নহয় এইটো একদম 7 ডেজৰ পৰা সেইটো যেনেকৈ দিব লাগে সেইমতে মই দিব নোৱাৰিলোঁ যে, নোৱাৰাৰ কাৰণে এতিয়া মই একো দিয়া নাই এতিয়ালৈকে। তাৰপিছতে কিছুমানে কয় এইটো হালধি পানী আৰু ৰচুন এইবিলাক মিক্স কৰি অলপ পানী দিলেও হয় বুলি কয়, এণ্টিবায়'টিকৰ কাম কৰে, সেই তেনেকৈয়ে দিম বুলি ভাবিছোঁ এতিয়া। মই আমাৰ মৰমৰ ভাইটি জিন্তু চেতিয়াক বহুত ধন্যবাদ জনাইছোঁ যে অকস্মাতে তেওঁ ফোন কৰি আহিলে এনেকৈ, আৰু ভাল লাগে তেখেতে খেতিয়কসকলৰ বিষয়ে যিখিনি ভিডিঅ' দি থাকে সঁচাকৈ ভাল লাগে, আৰু আমিও বহুত কথা শিকিব পাৰোঁ তেনেধৰণে। উঠি অহা প্ৰজন্মই নিশ্চয় উপকৃত হৈছে, আৰু মই ভাবোঁ এনেধৰণে উঠি অহা এজন যুৱকক সকলোৱে মৰম আশীৰ্বাদ কৰক, আমাৰে ল'ৰা, আমাৰে ভাই, আমাৰে ককাই, গতিকে আমি আমাৰ চেনেহৰ, আমাৰ বিহুৱান, আমাৰ গৌৰৱ, আমাৰ গামোচা এখনি একদম যাচিব ওলাইছোঁ, আৰু আশা ৰাখিছোঁ তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক। ধন্যবাদ।